আৰু খালবাৰী এই তিনিটা সাব ডিভিজনৰ আমাৰ যিসকল হিতাধিকাৰী তেখেতসকলক মাইনাও চোৰাং আঁচনিৰ অধীনত প্ৰায় 14,000 আমাৰ বাইদেউসকল যিসকলে সেলফ হেল্প গ্ৰুপত জড়িত হৈ আছে তেখেতসকলৰ কাৰণে চেক বিতৰণ কৰা হৈছে। আমাৰ UPPL দলৰ এটা কমিটমেণ্ট আছিলে যেতিয়া আমি শাসনলৈ আহিম সেলফ হেল্প গ্ৰুপবিলাকক আমি আৰ্থিক সাহায্য দিম চৰকাৰৰ পৰা আৰু এইটো যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ 2023ৰ পৰা 2023ত আমি 3,800 সেলফ হেল্প গ্ৰুপক দিছিলোঁ। এই বছৰ আমি এতিয়া 6,000ক দিছোঁ আৰু ইয়াৰ পিছত আকৌ 6,000ক আমি চেক দিয়াৰ কাৰণে ঠিক কৰিছোঁ। এই আঁচনিটো আমি সেলফ হেল্প গ্ৰুপক এই কাৰণে দিছোঁ যে আমাৰ সেলফ হেল্প গ্ৰুপসকলে এতিয়া মানে বহুতখিনি এক্টিভিটিত তেখেতসকলে জড়িত হৈ আছে। কিছুমান হাঁহ কুকুৰা পালন কৰে, কিছুমান আচাৰ বনায়, কিছুমান বিভিন্ন কামত নিয়োজিত হৈ আছে আৰু গ্ৰাম্য অঞ্চলত খেতি কৰাৰ পিছত বাকীখিনি সময়ত মানুহবিলাকৰ অলপ কাম কমি যায়। সেইখিনি সময়ত যাতে সেলফ হেল্প গ্ৰুপবিলাকে বিভিন্ন অৰ্থনৈতিক উন্নয়নৰ কাৰণে উপাৰ্জনৰ এক্টিভিটিটো কৰিব পাৰে ইয়াৰ কাৰণে আমি তেখেতসকলক ছাপোৰ্ট দিয়াৰ কাৰণে এই মাইনাও চোৰাং আঁচনিটো অনা হৈছে। আৰু আজি শালবাৰীত আপোনালোকে দেখিবলৈ পাইছে যে প্ৰায় 14,000 ইয়াত বাইদেউসকল আহি উপস্থিত হৈছে আৰু আজি তেখেতসকলে সকলো চেক পাব আৰু ইয়াৰ পিছত তেখেতসকলে নিয়মিতভাৱে বিভিন্ন এক্টিভিটিবিলাক কৰিব পাৰিব। অহাকালি পুনৰ আমাৰ প্ৰায় 130টা FPC ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী তেখেতসকলকো আমি 1.5 লাখ কৰি চেক দিম। ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীও তেখেতসকলে আজি BTRত প্ৰায় 150টামান ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী ৰেজিষ্টাৰ কৰা হৈছে। ইয়াৰ ভিতৰত 19টা মহিলাসকলৰ কাৰণে আছে। এই সেলফ হেল্প ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীসকলক আমি 1.5 লাখ টকা এই কাৰণে দিছোঁ তেখেতসকলে যাতে কোম্পানীটো অলপ ষ্ট্ৰং কৰিব পাৰে, ট্ৰেইনিং ল'ব পাৰে আৰু বিভিন্ন কামবিলাক আৰম্ভ কৰিব পাৰে। ইয়াৰ কাৰণে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীবিলাককো আমি 1.5 লাখ কৰি চেক দিয়াৰ কাম কালি কৰিম। ইয়াৰ পিছত আৰু কোকৰাঝাৰত অহা 7 তাৰিখত আৰু 9 তাৰিখত ওদালগুৰি, তামোলপুৰ, আত্ৰিঘাট, ডিমাকুছিত আৰু এই কাৰ্যসূচীটো ৰূপায়ণ কৰা হ'ব। আজি মই শালবাৰীত প্ৰায় 2টা পথৰ কাৰণে যেটো শিলান্যাস কৰা হৈছে আৰু ইয়াৰ লগতে আৰু এটা পথ আছে অলপ পিছত হেতু কৰা হ'ব আৰু লগতে কলেজখনতো এটা অডিটৰিয়াম মুকলি কৰাৰ কাৰণে গৈ আছোঁ। শালবাৰী সমষ্টিত বহুত বছৰৰ পৰা পিছ পৰি আছিলে। এই পিছ পৰি থকাৰ কাৰণে যেটো পিছ পৰি আছিলে সেইকাৰণে BTR চৰকাৰখন অহাৰ পিছত আজি শান্তি সম্প্ৰীতি নিৰাপত্তা সকলো পৰিৱেশ আহিল লগে লগে আমি বাকীখিনি কাম কৰিবলৈ আজি সুযোগ পাইছোঁ। সেইকাৰণে শালবাৰী অঞ্চলত মই নিজে আহি বহুতখিনি আধাৰশিলা কৰিছোঁ আৰু বহুতখিনি কাম কৰিবলৈ আমি হাতত লৈছোঁ। প্ৰাৰ্থী আমি অতি শীঘ্ৰে ঘোষণা কৰিম, কোনো ইয়াত একো অসুবিধা নাই। আৰু এইবাৰৰ যিটো লোকসভা নিৰ্বাচন ইয়াত 12টা সিটটো NDAৰ কাৰণে একদম চিয়ৰ হৈ আছে আৰু এটামান সিট বাঢ়িব পাৰে, এইটোহে আমি চাই আছোঁ। নৰেন্দ্ৰ মোদী আহিব নেকি প্ৰচাৰৰ বাবে? ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া 2-3টা প্ৰগ্ৰামৰ কাৰণে আহিব। বড়োলেণ্ডত আহিবনে নাই সেইটো এতিয়ালৈকে ঠিক হোৱা নাই, আহিলে আমি বহুত ভাল পাম। আজিৰ কাৰ্যসূচীৰ জৰিয়তে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে নেকি আপোনালোকে? আমিতো আগৰ পৰাই দি আছোঁ। লোকসভা নিৰ্বাচনৰ বুলি কথা নহয়, ৰাইজকতো আমি যিখিনি আঁচনি লৈছোঁ সেইখিনি ৰূপায়ণ কৰি আছোঁ। লোকসভা নিৰ্বাচনৰ কাৰণে এইবাৰ সুকীয়া কেম্পিং কৰিব লগা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যোৱা 2টা বছৰত যিখিনি কাম হৈছে, যিখিনি প্ৰগ্ৰাম হৈছে, আমাৰ কেম্পিং শেষে হৈছে। গতিকে আজি ইয়াত UPPL BJP যিটো চৰকাৰ আছে এই চৰকাৰৰ তৰফৰ পৰা আমি জনকল্যাণৰ কাৰণে, শিক্ষা দীক্ষাৰ কাৰণে, খেতিৰ কাৰণে, সকলোৰে কাৰণে এই কামখিনি কৰি আছোঁ।